ৰাজ্যৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ অত্যন্ত ভাল খবৰ। হায়াৰ ছেকেণ্ডাৰীত 60% পোৱা ছাত্ৰীসকল আৰু 75% পোৱা ছাত্ৰসকলৰ বাবে ৰাজ্য চৰকাৰে লৈ আহিছে স্কুটি। ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব স্কুটি। বাণীকান্ত কাকতি বঁটা সন্দৰ্ভত ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কি ক'লে আমি জানি লওঁ আহক। সাংবাদিক বন্ধুসকল, খন্তেক সময় আগতে আমাৰ আজিৰ কেবিনেট শেষ হ'ল আৰু কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকে জানে যে আমি প্ৰতিযোগিতাৰ মনোভাৱ ছাত্ৰসকলৰ মাজত যাতে সুন্দৰভাৱে হয় সেই দিশ আগত ৰাখিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰীসকলক পিছত ছাত্ৰসকলকো আমি বাণীকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যিটোত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 60% পায় অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 এণ্ড এবভ পাৰ্চেণ্টেজ পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল, তেখেতসকলক বাণীকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়ে। আৰু এই স্কুটি প্ৰদানৰ কাৰণে ৰাজ্য চৰকাৰে 345 কোটি 74,02,038 টকা টোটেল খৰচ হ'ব। তাৰমানে প্ৰায় 345 কোটি 75 লাখ টকা বয়েৰে এই ছাত্ৰ ছাত্ৰী 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব আৰু এইটো আজিৰ কেবিনেটে অনুমোদন দিয়ে। 48,673 48,673 গাৰ্ল ষ্টুডেণ্ট হ'ল 40,735 এণ্ড বয় ষ্টুডেণ্ট হ'ল 7,938।